পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। তো মই আছোঁ বৰ্তমান ডেনড্ৰাই পাৰ্কত সচিত। তো অলৰেডি মোৰ যিখিনি ভিডিঅ' চাই আছে আগৰ পৰা যিবিলাকে তেওঁলোকে জানেই যে মই কেইদিনমানৰ কাৰণে সচি ফুৰিব আহিছোঁ। আচলতে এইখন বহুত ফেমাছ পাৰ্ক হয় সচি চিটিখনৰ আণ্ডাৰত। তো ইয়াৰ দুটা পাৰ্ট আছে, এটা হৈছে আপাৰ পাৰ্ট, এটা হৈছে লয়াৰ পাৰ্ট। আপোনালোকে মে বি দেখি পাই আছে লয়াৰ পাৰ্টটো, বিকজ আপাৰ পাৰ্টটোত মই বৰ্তমান থিয় দি আছোঁ। চ' বেছি পলম নকৰি আপোনালোকক দেখাই দিওঁ সেই ফেমাছ পাৰ্কখন সচিৰ। বলক। আৰু এই গছডাল চাওক, কিমান ওখ এডাল চাওক। মানে কি হয়, খ্ৰীষ্টমাছ ট্ৰি যি সজাই যে ইয়াত একো কৰিব দৰকাৰে নাই, জাষ্ট এডাল উঠাই লৈ যাওক ইয়াৰ পৰা আৰু লাইট ফিটিং কৰি আপোনাক সজাই দিয়ক, ডাইৰেক্ট খ্ৰীষ্টমাছ ট্ৰি হৈ যাব। আৰু এইটো হৈছে এটা ভিলা, মানে ভিতৰত কৈছে যে মিউজিয়াম আছে বুলি। তো মই টিকেটটো কাটিছোঁ, বাট চাওঁ পাওঁনে নাই। ভিলাটোত সোমাব আহিলোঁ, কিন্তু লিখা আছে ভিলাটোৰ পৰা মেইন দৰ্জা বোলে, কিন্তু মেইন দৰ্জা এইখিনিয়ে, মানে সন্মুখৰ পৰা আহি এইখনে পায়, কিন্তু এইখন বোলে নহয়, এণ্ট্ৰি পিছফালে ঘূৰি আহিব লাগিব। তো যাওঁ ব'লক। আৰু ইয়াতে এটা বস্তু লক্ষ্য কৰিছোঁ মই, মানে গোটেই সচি চিটিখনত বহুত বেছি খেজুৰৰ গছ, বহুতেই বেছি। মোৰ চাওক পিছফালে আপোনালোকে দেখিবলৈ পাব এডাল এডাল খেজুৰ, সেইফালে খেজুৰ, আৰু সন্মুখতো অজস্ৰ খেজুৰ। হ'ব মই দেখাই আছোঁ আপোনালোকক। এখন যে কৈছিলোঁ আগফালৰ পৰা এইখনে কিজানি, ইয়াতে লিখা আছে, চাওঁ ভিতৰত ভিডিঅ' বনাব পাৰিনে নোৱাৰি সুধিলে গম লিখা আছে মিউজিয়াম এট দ্য হাউচ অফ এছ খুদেকভ, ভিলা নাদেজধা, মনুমেণ্ট অফ আৰ্কিটেক্সাৰ। চ' মিউজিয়ামৰ ভিতৰত গ'লোঁ, বাট দুৰ্ভাগ্যজনকভাৱে মিউজিয়ামৰ ভিতৰত মানে ফটো আৰু ভিডিঅ' এলাউ নহয়। কিন্তু তথাপিতো মই কিবাকৈ হ'লেও ট্ৰাই কৰিছোঁ ভিডিঅ' কৰিবলৈ। বাট যেই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেতিয়া এক ছিকিউৰিটি গাৰ্ডজন আহে, কয় এই ভিডিঅ' উঠাই আছে বোলে। তথাপিতো মই ট্ৰাই কৰিলোঁ, মে বি আপোনালোকে চাব পাৰিছে। ইমান ভালকৈ পৰা নাই উঠাই দেখুৱাবলৈ মিউজিয়ামটো, কিন্তু ভিতৰত ভাল আছিলে। ৰাছিয়াত বেলে ডান্স যিটো হয় সেইটোতো ফেমাছ, অল ফেমাছ। তো মিউজিয়ামটোৰ ভিতৰত সেই তাৰে কিছুমান মানুহে যে মানে ল'ৰা ছোৱালীবিলাকে কৰা বেলে ডান্সৰ বিভিন্ন ধৰণৰ চিত্ৰ বা ফটো এনেকুৱাকৈ লগাই থোৱা আছিলে। আৰু এয়া বাঁহৰ গছ, সৰু সৰু বাঁহ। ৰাছিয়াত এই বাঁহ দেখিবলৈ খুব কঠিন, মানে পৰিৱেশটো নাথাকে ন, ঠাণ্ডা ঠাই। তো বাঁহ চাহ দেখাই নাই মই ইমান বছৰে। আৰু আকৌ এয়া খেজুৰ কৈছোঁহে মই লগত। আৰু চাওক ওপৰত কিমান ওপৰলৈকে বহুত বেছি চিৰি আছে। কিবা আছে ওপৰত চাব লাগিব, যদি যাওঁ চিৰি বগাই দেখুৱালে আপোনালোকো দেখুৱাম নিশ্চয়কৈ। আৰু এইবোৰ হৈছে চুভেনিৰ দোকান, আৰু বৰ্তমান যিহেতু ফুলাৰ বতৰ, চ' ফুল ফুলি আছে। এইটো কি মই বাঁহী বুলি ভাবিছিলোঁ, বৰ্তমান বাঁহী নহয়, বুজিব পৰা নাই কি এইটো মই। আৰু এইফালে বন্ধুক ৰাখি থৈ দিছে কাঠৰ। আচলতে এই ডেনড্ৰাই যি পাৰ্কখন, এখন পাৰ্কৰ মানে যিটো ওপৰৰ যিটো পাৰ্ট, যিটো মই আগতে ক'লোঁ এটা আপাৰ পাৰ্ট এটা লয়াৰ পাৰ্ট, সেই ওপৰৰ পাৰ্টটো সম্পূৰ্ণ মানে এখন পাহাৰ পৰা লৈ লৈছে, আৰু তাৰ ওপৰত এনেকৈ বিভিন্ন ধৰণৰ কাটিং বা শ্বেপ দি পেলাই বনাইছে এই ডেনড্ৰাই পাৰ্কখন। চ' বৰ্তমান মই সেই চিৰিৰে পাহাৰৰ ওপৰতে উঠি আছোঁ।
গৈ আছোঁ আৰু পিছফালে আপোনালোকে দেখিবলৈ পাইছে চিৰিবোৰ ক্ৰছ কৰি গৈ আছোঁ আৰু ওপৰৰ চিৰিবোৰলৈ গতি কৰি আছোঁ মই আছিলোঁ খৌতাত তো পাহাৰৰ ওপৰত মই জাষ্ট এনে উঠি আহি আছিলোঁ পাহাৰখন চাবলৈ কিন্তু মই যে পিছফালৰ দৃশ্য দেখি পালোঁ মানে ইয়াৰ পৰা সম্পূৰ্ণ ব্লেক চিখন বহুত ভালকৈ দেখি আপোনালোকক দেখাই দিছোঁ ৰ'ব তলত আছে ফাউণ্টেইনখিনি আৰু তাৰ একদম সিপাৰে সাগৰখন সকলো পইচা এই বিউটিফুল নেচাৰখিনি পাহাৰখনৰ একদম ওপৰত আহিলোঁ আৰু আহি পেলাই পিছফালৰ দৃশ্য এনেকুৱা সমগ্ৰ সাগৰখন দেখা পাই পৰা অলমষ্ট যিমান দূৰ পাৰি ইমান দূৰ সম্ভৱ সিমানখিনি সাগৰ দেখা পাই পৰা চ' আপোনালোকে দেখিলে ভিডিঅ'খিনিত পাহাৰৰ ওপৰৰ পৰা এতিয়া তললৈ নামি আছোঁ বহুত ডাঙৰ পাৰ্ক আচলতে বহুত টাইম লাগিছে ওপৰত যাওঁতে আৰু তললৈ আহোঁতে তো সাগৰখন দেখা পালে আপোনাৰ ওপৰৰ পৰা বৰ্তমান এইখিনি ফুলৰ বাগান যেহেতু পালোঁ তললৈ নামি থাকোঁতে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ ফটো উঠি আছে মানুহ বেছিভাগ ফুলেই কিন্তু গোলাপ अंसारी कैसा लगा पार्क देख के अच्छा अच्छा लगा बड़ा है ना बड़ा पार्क चलते रहो और वो कैसा लगा नज़ारा मस्त सागर का मस्त সকলোৱে ভালে পাইছে সকলোৱে মানে কি মই আহিছোঁ বেলেগকৈ আৰু মোৰ বন্ধুবিলাক আপোনালোকে আগৰ ভিডিঅ'ত চাইছে তেওঁলোকো আহিছে কিন্তু বেলেগে ঘূৰিছে ডাঙৰ পাৰ্ক ন ডিভাইড হৈ গৈছোঁ আমি পুৰা আৰু এতিয়া পাহাৰৰ একদম তলত আহি পাইছোঁ মানে সমতল এতিয়া আৰু পাহাৰ নাই আপোনালোকে শুনি পাই আছে এতিয়া মেবি শব্দবোৰ ময়ূৰ মোৰ যিটো দূৰ মানে মোৰ অনুমান ময়ূৰে হ'ব লাগে বলক চাওঁ কি আছে ওপৰত উঠি আছেচোন ফ্ৰীলি ঘূৰি আছে এইটোৱে হৈছে পৃথিৱীৰ ডাঙৰ চৰাইটো অষ্ট্ৰিচ সকলোৱে ভয় খাই গৈছে অলপমান ওচৰত আহিছিল ন ঠোঁট লৈ পেলাই এই যে কলগছবোৰ দেখুৱাই আছোঁ এইবিলাক দেখুৱাবলগীয়া একো নাই আমাৰ তাত এনেই পৰি থাকে বাৰীৰ ফালে থাকে পিছফালে ঘৰৰ পিছফালে ভাগৰৰ আশে পাশে কিন্তু ইয়াত চাওক বহাৰ কাৰণে ব্যৱস্থা কৰি থৈ দিয়া আছে কলগছৰ আশে পাশে তো হ'ব কিমান কম দেখিবলৈ পোৱা যায় সম্পূৰ্ণ ৰাছিয়াত কলগছ চাওক মই তেতিয়া অলপমান সমান ঠাই পাতে ভাবিছিলোঁ যে আহি পালোঁ তল আৰু আছে আকৌ গৈ আছোঁ চিৰিত মই এতিয়া তললৈকে যাওঁ পিছফালে যে আপোনালোকে দেখিবলৈ গৈছে তেওঁ মোক মানে মাতি আনিলে তুমি ক'ৰ পৰা আহিছা মই বোলো ইণ্ডিয়া এই ইণ্ডিয়া বুলি পাই মানে তেওঁৰ এটা লগত ল'ৰা আছিলে নিজৰ সৰু ল'ৰা তো তাৰ লগতে ফটো কৰিলে ধৰি উঠাবলৈ ফটো বোলে ভাল লাগিল মোৰো যে ইমান সন্মান ভাৰতীয়বোৰক ইয়াতে কিন্তু দেখিছোঁ বহুত ৰাছিয়ানে ন বহুত ভাৰতক বহুত ভালকৈ মানে ব্যৱহাৰ কৰে বহুতেই ভালকৈ যে ক'ৰ পৰা আহিছা কি আছে আৰু নাজানো কিয় বলিউড ফিল্ম ষ্টাৰ আগৰ যিবিলাক আছিল ধৰক ৰাজ কাপুৰ মিথুন চক্ৰৱৰ্তী মানে তেওঁলোক মানে ইমান ফেমাছ ইয়াত মানে সিহঁতে মানে বৰ্তমানৰ যদিও ষ্টাৰ এজনো নাজানে নাম কিন্তু আগৰ সেই ৰাজ কাপুৰ আৰু মিথুন চক্ৰৱৰ্তী বুলি ক'লে পাগল আৰু ইয়াতে লিখা আছে ৰোড টু লয়াৰ পাৰ্ক তো বলক যাওঁ এইবিলাক ঘূৰি এইখন আচলতে
আহি আপোনাক তেতিয়া দেখুৱা নহ'ল কাৰণ বতৰটো বেয়া হৈ আছিলে বেছিকৈ এইখন হৈছে মেইন এণ্ট্ৰেঞ্চ পাৰ্কখনৰ আৰু ৰাছিয়ানত লিখা আছে নামটো অবভিয়াছলি চ' এতিয়া গৈ আছোঁ মই তললৈকে আৰু এয়া টানেলৰ ভিতৰ কিন্তু টানেলটো অলপ মোৰ ভাল লাগিল এই ফ্লাৱাৰৰ মাজে মাজে ওপৰৰখিনি ফ্লাৱাৰ তলৰখিনিত যাই আছোঁ মাজতে ক্ৰছ কৰা টানেল আচলতে ৰাস্তা দিটো মোৰ ওপৰত সিটো মোৰ আৰু ইয়াতে টিকেটৰ মানে বাৰক'ডটো লগাব লাগে তাৰপিছতে এণ্ট্ৰি স্পাচিবা তো ভিতৰত লয়াৰ পাৰ্কৰ ভিতৰত প্ৰৱেশ কৰিলোঁ চুভেনিয়াৰৰ দোকান বহোৱা আছে আচলতে মই আপোনালোকক কৈছোঁৱে যে আগৰবাৰ ভিডিঅ'বোৰ চাই আপোনালোকে গমে পাইছে বা আমাৰ চহৰখনত য'ত বৰ্তমান পঢ়ি আছোঁ পাৰ্মত তাত বৰফ বহুতেই বেছি বাপৰে ভাল দিছে মোৰ কাণত তো মানে কি হয় তাত ইমান ঠাণ্ডা ন বস্তুবিলাক মানে অলপ চেঞ্জ হৈ যায় চ' তাত মানে কি হয় বৰফ বহুত বেছি ন চ' তাত মানে গৰমৰ দৃশ্যটো অলপমান বেলেগ হয় সেই ঠাইবোৰত তো অলপ সময়ৰ কাৰণে গৰমটো থাকে আৰু তাৰপিছত আকৌ বৰফ পৰে কিন্তু সোচিত ঠিক উল্টাটো ইয়াতে বেছি সময় গৰমে থাকে আৰু খুব কম সময় বৰফ পৰে বৰফ মই সুধিছিলোঁ মানুহবোৰক বা মই চালোঁ চাৰ্চ কৰি পেলাই -2 -3 যায় আৰু ক'ত আমাৰ চহৰখনত -32 ডিগ্ৰী চেলচিয়াছ যায় চ' ইয়াতে বহুত মানে এই বস্তুবোৰ চাবলৈ আহে যিবিলাক আমাৰ মানে অতি সাধাৰণ লাগে যে ধৰক মোৰ এই বাঁহ আছে বাঁহৰ গছ বা অলপ আগতে দেখালোঁ কলগছৰ বহুত সাধাৰণ টাইপ লাগে কিন্তু এই মানুহবোৰে সেই বস্তুবোৰ চাবলৈ ইয়ালৈ আহে চ' আহি ডেনড্ৰিয়া পাৰ্কৰ একদম লয়াৰ পাৰ্কটো আহি পাইছোঁ চ' আজিলৈকে ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈকে বিদায় টিল দেন টেক কেয়াৰ